ট্ৰেইলাৰ ৰিলিজ হৈছে সালাম ভেংকি নামৰ ফিল্মখনৰ। দক্ষিণৰ বিখ্যাত অভিনেত্ৰী ৰেৱতীয়ে পৰিচালনা কৰা এই ছবিখনত অভিনেত্ৰী কাজলক মুখ্য চৰিত্ৰত দেখা যাব। ফিল্মখনত কাজলে সুজাতা আৰু অভিনেতা বিশাল জেঠৱাই তেওঁৰ পুত্ৰ ভেংকিৰ চৰিত্ৰত অভিনয় কৰিছে। ট্ৰেইলাৰত কাজলক এগৰাকী এনেকুৱা ল'ৰাৰ মাক হিচাপে দেখুওৱা হৈছে যিয়ে গম্ভীৰ বেমাৰ এটাত ভুগি আছে। তথাপি এগৰাকী মাক হিচাপে নিজৰ ল'ৰাৰ সকলো ইচ্ছাটো পূৰণ কৰিব বিচাৰে। কিন্তু ফিল্মখনৰ এটা দৃশ্যত ভেংকিয়ে নিজৰ মাকক এনেকুৱা এটা ইচ্ছা পূৰণ কৰিব জোৰ কৰে যিটো হয়তো মাকে পূৰণ কৰিব নোখোজে। এতিয়া সেই ইচ্ছাটো ভেংকিৰ কি সেয়া ফিল্মখন চালিহে গম পোৱা যাব। কাজলৰ বাদে ফিল্মখনত ৰাজীৱ খাণ্ডেলৱাল, প্ৰকাশ ৰাজ আৰু ৰাহুল বসুৰ দৰে সুদক্ষ অভিনেতাকো দেখা পোৱা যাব। ছ'চিয়েল মিডিয়াত সালাম ভেংকিৰ ট্ৰেইলাৰটোৱে এতিয়ালৈ ভাল ৰেছপন্স পোৱা দেখা গৈছে। ফিল্মখনৰ ট্ৰেইলাৰটোৰ শেষৰ দৃশ্যটোত আমিৰ খান ওলোৱা দেখা যায়। এতিয়া কথা হ'ল আমিৰ খানৰ পুৰণি কিছুমান বিতৰ্কৰ বাবে লাল সিং চাড্ডাখন বেয়াকৈ ফ্লপ হৈছিল। এতিয়া এইখন ফিল্মত গেষ্ট এপিয়াৰেঞ্চ হিচাপে আমিৰ খান যিহেতু আছে, সেয়েহে এই ফিল্মখনৰ বিজনেছতো প্ৰভাৱ পৰিব পাৰে। অৱশ্যে এই বিষয়ে এতিয়াই খাটাংকৈ একো ক'ব নোৱাৰি। 9 ডিচেম্বৰত ফিল্মখন ৰিলিজ হ'লেহে গম পোৱা যাব।